তো নমস্কাৰ ভাই লোক। তো কঁঠালৰ দাম জানে আপোনালোকে কিমান হৈছে? এতিয়া কঁঠাল খাব ওলাইছোঁ ফাটি কৰি। কপৌ ফুল বহাগত লাগে ন, আপোনালোকে জানে। ফুলে তাকেতো লাগে মানে মানে কোনটো লাগে কৈছোঁ যে এই বহাগত তাৰ মানে বহুত ভাল লাগে বা মানুহে বিচাৰে মানে সেইটো কৈছোঁ ভাল লাগে। মই এইটো চিনি নাপায় যে আৰু একবাৰ দুখাই দিছোঁ এইটো। তো এনে মোৰ মোবাইল বহুত প্ৰব্লেম দি আছে, এতিয়াও বহুত প্ৰব্লেম দি আছে। এতিয়া অলপ আগত কেমেৰা মানে উঠোৱা হোৱা নাছিল। তো আমাৰ কাঠল কাটাটো হৈ গ'ল মানে এইটো সৰু বেছি ডাঙৰ নহয় আৰু এটা কাটিম। আৰু মেইনটো হ'ল এইটো আমাৰ জলকীয়া আৰু নিমখ, মানে টেষ্টটো মজাই বেলেগ। ৰাতিপুৱা পতকা উত্তোলন কৰিব যাম বুলি ভাবিলোঁ, মই গৈছোঁ কিন্তু মোবাইলটো কি হ'ল নাজানো, মানে এইটো কি কয় অনে নহয় কেমেৰা। এতিয়া কোনো মতে হৈছে 10 বাৰমান অফ কৰিলোঁ, মোবাইল অন কৰিলোঁ, তাৰ পাছতহে এতিয়া মানে কেমেৰা অন হৈছে। নাজানো আৰু কি ঘটনা ঘটি আছে। হ'লে মোৰ এসপ্তাহমান। তো আমাৰ এই কাঠল বাকী যি নহওক যি হ'ল ভালে ভালে গেলে হ'ল। 15 আগষ্টটো এই আমাৰ কঁঠাল এতিয়া মানে খাম, আজি কঁঠালে খাম। আৰু অলপ পাছত আৰু ফুটবল খেলা নে কি আছে তাতে যাম, এনেই অলপমান ফুৰা নিচিনা। আমাৰ গাঁৱৰ মানে আমাৰ গাঁৱৰ কঁঠাল আৰু কঁঠালৰ দাম বহুত বাঢ়ি আছে। কঁঠাল খালে বোলে কৰোণা নহয়। তো কাটি লৈছোঁ বহুত, এতিয়া খাম মানে আৰু খাই আছোঁ। নিমখ এইখন পাত নহয় দেই, এইখন মিক্সাৰ হয়। এইখন পাতে হেন। তাৰপিছত বাকী ঠিকে আছে, খাই লওঁ। সকলোৱে ভালে ভালে থাক, বাই বাই। আৰু অলপ পাছত কিবা অলপ বেলেগ দেখা পাবি। The next day later. নেক্সট লেভেল খানা হ'ব যাই আছে। এইফালে মাংস আৰু পুৰি, মানে ৰুটি নাপালোঁ, পুৰি আনিছোঁ। মাংস এতিয়া বনাম নিজে, তাৰপাছত পাহাৰত মানে পানী পৰা জেগাত যাই বহি বহি পানীত খাম। গাইছ এই গাহৰি মাংস, তাৰপাছত ইফালে দিলোঁ হালধি, তাৰপাছত পিঁয়াজ, এইখিনি মানে সানি দিম এতিয়া। গাইছ আমাৰ লোকেল মানে জুইত বনাই আছোঁ মাংস। ইফালে মাংস গেছ শেষ হৈছে, তাৰপাছত ইফালে একদম খৰিত পিয়ৰ খৰি একদম তেল দিম এতিয়া মানে। তো গাইছ ইফালে তেল হ'ব আৰু বেছি দহালে ভাল নহ'ব। মাংস দি দিলোঁ, পুৰা তেলত ধুব দিছোঁ একদম। কাৰণে ছাৰৰ এটা ঘটনা ঘটি আছে, আমি পুৱা সদায় খবৰ পাওঁ। ছাৰ মানে জানে অলপ চলপ দেখা পাইছে, ভিডিঅ' কমত আছে আমাৰ ছাৰ হৈছে বোলে। আমি এনেই মোক দেখা পালে গম পাওঁ। এতিয়া চাম আপুনিৰ পাছত ল'ৰাবোৰ চিংগেল কিন্তু আপিবোৰ কোনে পতাই লোক। গাইছ এই আদা ৰহুন জলকীয়া দিলোঁ। কিমানত দিব লাগে ইমান ৰান্ধনি ভাল নহয়। হ'লে খাটা মছলা কি বা কয় নাজানো, আমি খাটা মছলা বুলিয়ে কওঁ। তো হ'ল বনোৱা, এতিয়া মানে যাম অলপমান পাহাৰত। তাৰপাছত চলাখন কিবা ছিগি গ'ল, পুৰণি চলা মানে গাঁঠুম বুলি আহিছোঁ না। যাওঁ নেকি? হা এইফালে নেজোৰা মানে ওপৰত ডাঙৰ আছে, তাতে গা ধুই খাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া পানী পূৰ্ব খুজি আছে, কি হয় নাজানো। তো গাইছ অলপ ওপৰত আহিলোঁ, মানে অলপ পাছত গা ধুম। আৰু ইফালে এনে আগতে এটা ভিডিঅ' আছিল আগৰ। তাৰপিছত এইফালে এখন ইফালে কমলা লাগিছে, কমলা কিন্তু দেখা নাপায় ইমান, অলপ জুম কৰি দেখাব লাগিব। আহোঁতে ভাই আছোঁ অলপমান। লকডাউনৰ পৰা চেণ্ডেল চবৰে একে, আমাৰ গোটেই গাঁওখনে একে হৈছে চেণ্ডেল। তাৰপাছত ইফালে ধুনীয়া মানে পাহাৰ, আৰু ইফালে যদি পুৰি যাওঁ মানুহ নাই আৰু এইটো ফিক্স। থাকিম বাচিম, বহুত কষ্ট পাওঁ কিন্তু। তাৰপিছত ইফালে এইখিনি বা যদি নাথাকিল হৈ ধুনীয়া দেখা পাল হৈ, দেখা নাপায়। আমি এইখিনিত একবাৰ গৈছিলোঁ, কিন্তু কপিৰাইট লাগি ভিডিঅ' চিডিঅ' চব কাটি দিব লগা হৈছে। বাকী যেন খাৱা আৰম্ভ কৰোঁ। ছাৰ আমি শিল ভাল বিচাৰি নাপালোঁ, এইফালে খাল, আমি আছোঁ এইখিনিত। আৰু ইফালে আমাৰ মাংস। रुको गाइस टेस्ट करके देखते हैं कितना अच्छा है। मतलब काको नामातिलो बेया नापाबी गाहरी मजा। आमार पार्टीটো हल कि खाई গৈছোঁ। যোৱাকালি ফুটবল খেলিলোঁ, এফালে আমাৰ পুৰীৰ অৱস্থা বেয়া দে। তাৰপিছত হাৰিলোঁ, মানে পাৰিলে গোটেইকেইটা খালোঁ হয়, কিন্তু হাৰিলোঁ। তাৰ কাৰণে আমি 3জনে খাইছোঁ।
এইফালে আমাৰ লুকা ভাই নমস্কাৰটো কওঁ আচ্ছা আমাৰ ছাৰক পাছত দেখাইছো আমাৰ পুৰীৰ অৱস্থা বহুতেই বেয়া হ'লেও খাইছো মাংসটো ময়ে বনালো কেনে লাগছে খাই ফাৰ্ষ্ট ক্লাছ না না ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট ক্লাছ মাংস আৰু আছে ভাগোৱা নাই লাহে লাহে মানে ইমান স্পীড খোৱা ভাল নহয় আৰু আমাৰ ইফালে হৈ গ'ল কান্দা খিনিৰ পৰা যাওঁ এই শিল একদম ডেঞ্জাৰ এতিয়া ভালো একবাৰ ইফালে পৰি গ'লেতো নাই আৰু একদম বাঁহৰ চোবাত সোমাব লাগিব তাৰপিছত তাৰপৰা যাওঁ এইবাৰ গাঠোঁ এইটো কমলা মানে তেতিয়া যে কৈ গৈছিলোঁ মানুহ আছে এইজন অলপ দেখা পায় বেছি দেখা নাপায় আৰু মই ইফালে গাঠোম মানে এইবিলাক ৰবৰ শুকাই দিছে কেইদিনমান পাছত হ'ব আচলতে এইফালে আমাৰ ঠাংখাম মামা গাঠুই আছে এটা চুলি আছে তাৰ ওচৰত নাযাওঁ এতিয়া আগতে গা ধুওঁ আৰু এইখিনিত সৰু জেগা হ'লেও মই ইয়াতে গাঠোম তো ইফালে পানী যাই আছে সৰু কৰি আৰু এইফালে পানী ইমান বহুত চাউণ্ড আহি আছে গা ধোৱা হ'ল তাতে গা ধুলো পাছত আহিলো আৰু এই গাড়ীয়া দুটা গা নুঠাল বাকী কমেণ্ট চমেণ্ট কৰ আজলি মানে বাই বাই থেংকছ ফৰ ৱাচিং